নমস্কাৰ অন্য এটা ট্ৰেকিং আৰু ব্লগিং ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ অলৰেডি আপোনালোকে কভাৰ ফটোখনৰ পৰা গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ চ' বেছি দেৰি নকৰোঁ বলক ভিডিঅ'টো আৰম্ভ মই অংকুৰ বৰা বৰ্তমান আপোনালোকে ইউটিউবত চাই আছে অমৰনাথ যাত্ৰা আপোনালোকে কেনেকৈ কৰিব তাৰ ওপৰত সকলোবোৰ ডিটেইলছ দিবলৈ চেষ্টা কৰিম অমৰনাথ যাত্ৰাৰ বাবে পাৰ্মিট ক'ত উলিয়াব পাৰ্মিট উলিওৱাৰ পাছত টিকেট বুক আপোনালোকে ক'ত কৰিব আপোনালোকৰ যাত্ৰা কাৰ্ড বনোৱা যাত্ৰা কাৰ্ডখন আপোনালোকে কেনেকৈ বনাব বা ক'ত বনাব পাৰিব থাকিব ক'ত আপোনালোকে ক'ত থাকিব তাৰ ওপৰতো সম্পূৰ্ণ ভিডিঅ'ত মই কৈ যাম আৰু সবতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে খাদ্য আপোনালোকে কেনেকুৱা ধৰণৰ খাদ্য খাব আৰু ক'ত ক'ত পাব এয়া খাদ্য তাৰ ওপৰতো ক'ম ইতিহাসত অমৰনাথৰ বিৱৰণ কেনেকৈ আছে তাৰ ওপৰত দিবলৈ আপোনালোকক চেষ্টা কৰিম পাৰ্মিট ওলোৱাৰ পাছতে আপোনালোকে জম্মুলৈ কেনেকৈ আহিব তাৰ ওপৰত টিকেট বুক কৰিব কিয়নো পাৰ্মিটতহে আপোনালোকৰ পাৰ্মিটৰ ডেটৰ ওপৰতহে চিলেক্ট কৰা হ'ব আপুনি অমৰনাথ যাত্ৰা কেতিয়াৰ পৰা কৰিব এটা কথা মন কৰিব যদি আপোনালোকে জম্মু ষ্টেচন ৰাতি 8টা বজাৰ আগত পাইছেগৈ তেন্তে ষ্টেচনৰ কাষতে আপোনালোকে যাত্ৰা কাৰ্ড বনাব পাৰিব যাত্ৰা কাৰ্ড বনাবলৈ তাত আপোনালোকৰ আধাৰ কাৰ্ড জমা দিয়াৰ লগে লগে তেওঁলোকে যাত্ৰা কাৰ্ড আপোনালোকক প্ৰদান কৰিব আৰু যদি কিবা কাৰণত তাত যাত্ৰা কাৰ্ড বনাবলৈ প্ৰব্লেম পায় বা বন্ধ কৰি দিয়ে আপোনালোকে যাত্ৰা কাৰ্ড আৰু 3টা জেগাত বনাব পাৰিব যাত্ৰা কাৰ্ড সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকৰ ছেকেণ্ড কাম থাকিব এখন চিম কাৰণ আপোনালোকে যোনটো জেগা পাই নাযাওক জম্মু কাশ্মীৰত আপোনালোকৰ নিজৰ চিম কাম নকৰে তাত লোকেল চিম ল'ব লাগিব তো ষ্টেচনৰ লগতে আপোনালোকে চিম উলিয়াব পাৰিব আৰু যদি তাত চিম নুলিয়াই অন্য বেলেগ ঠাইতো আপোনালোকে চিম উলিয়াব পাৰিব চিম কেনেকৈ উলিয়াব তাৰ ওপৰত যদি আপোনালোকে ভিডিঅ' বিচাৰে কমেণ্ট কৰিব তো চিম কেনেকৈ উলিয়াইছিলোঁ আমি তাৰ ওপৰত মই এটা ভিডিঅ' কমপ্লিট বনাই দিম আপোনালোকে জম্মু ষ্টেচনৰ পৰা আপোনালোকে যাব লাগিব জম্মু বেছ কেম্পলৈ জম্মু ষ্টেচনৰ পৰা আপোনালোকে ই ৰিক্সা বা সৰু টমটম টেম্পু আদি পাই যাব তাৰ পৰা জম্মু ষ্টেচনৰ পৰা বেছ কেম্পলৈ টমটমে 20 বা 30 টকা লয় আপোনালোকে তাত যাব পাৰিব যদি জম্মু বেছ কেম্প আপোনালোকে দিনত পাইছেগৈ তেন্তে লগে লগে আপোনালোকে বাছ টিকেট বুক কৰি ল'ব কাৰণ জম্মু বেছ কেম্পৰ পৰা তেওঁলোকে ৰাতিপুৱাই 3টা পৰা 4টা ভিতৰত জম্মু বেছ কেম্পৰ পৰা আপোনালোকক গাড়ীৰ যোগে লৈ যোৱা হ'ব যদি আপোনালোকে পেহেলগাম হয় যে পেহেলগামলৈ নিব আৰু যদি বালতাল হৈ যায় তেতিয়াতো বালতাললৈ নিব মই অমৰনাথ যাত্ৰা পেহেলগাম হৈ কৰিম বুলি চিলেক্ট কৰিছিলোঁ তো মোক জম্মুৰ পৰা পেহেলগামলৈ লৈ গৈছিলে জম্মু বেছ কেম্পৰ পৰা ভিডিঅ'টোত প্ৰথম পাৰ্টটো অকণ দীঘল হৈ যোৱাৰ বাবে ছেকেণ্ড পাৰ্টত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম পেহেলগামৰ পৰা কেনেকৈ অমৰনাথ গৈছিলোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব